হাই ফ্ৰেণ্ড, বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাই। আজি আহিছোঁ ভিডিঅ' এটা দিম বুলি। এই আমাৰ বাৰীৰ পাছফালে আছোঁ। আপোনালোকক দেখুৱাম আজি আমাৰ পথাৰৰ দৃশ্য। এয়া চাওক আমাৰ পথাৰৰ দৃশ্য, কিমান ধুনীয়া লাগিছে ন দেখিবলৈ। এইপিনে ৰুই থৈছে। আপোনালোকক মই আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ। আৰু আমাৰ সৰুজনী গৰু খেদি গৈ আছে। গৰু পোৱালিজনী লৈ আনিছোঁ আৰু এখন মই লৈ আনিছোঁ জাল। মানুহে জাল পাতিব, তাত আঁতৰত জাল পাতি আছে এখন, আৰু এখন পাতিব। এইখন গোটেইখন পানীয়ে। আবেলি দৃশ্য চাওক কিমান ধুনীয়া দেখিবলৈ। এই পানীৰ পৰা ৰুবলৈ সময় নাই দেই, একদম পানীত নামি দিলে। গোটেইখন সেউজীয়া সেউজীয়া দেখিবলৈ যে ইমান ধুনীয়া লাগিছে পথাৰখন। আৰু আমাৰ গৰুজনীয়ে ঘাঁহ খাই আছে। আৰু এয়া আমাৰ একেবাৰে ফিছাৰী কিনাৰৰ পৰা জাল পাতিছে। এয়া মোৱা লাঙি। মই কাইলৈ আপোনালোকক দেখুৱাম বাৰু মোৱা মাছ লাগিলে। সেইকাৰণে আজি ভিডিঅ'টো নাসামৰোঁ। মই কাইলৈ আপোনালোকক ৰাতিপুৱা জাল তুলি নিয়াৰ পিছত মাছ লগা দেখুৱাম বাৰু। এয়া চাওক কিমান কম পানীতে জাল পাতিছে, তথাপিতো মাছ লাগে। হয় ফ্ৰেণ্ড, এয়া জাল তুলি আনিলে আৰু মাছ এৰুৱাই আছে। চাওকচোন কিমান ধুনীয়া ধুনীয়া একদম জীয়া জীয়া মোৱা মাছ লাগিছে। দেখিলেই খাম খাম লাগে। আৰু ভিডিঅ'টো কেনে পালে চাই জনাব। ভিডিঅ'টো আজি সামৰিম বুলি ভাবিছোঁ। কালিয়ে কৰিছিলোঁ, মই কৈছিলোঁ যে জাল তুলি অনাৰ পিছত মই আপোনালোকক মাছ ধৰা দেখুৱাম বাৰু কিমান লাগে। এয়া মাছ লাগিছে। আৰু ভিডিঅ'টো কেনে পালে জনাব। আৰু শেষত নতুনকৈ যদি কোনোবা মোৰ চেনেললৈ আহিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।